Happy Diwali everybody for all of you. আজি আপোনালোকক মই মোৰ নিজৰ দিৱালী কেনেকৈ মানিলো তাৰে কিছু দৃশ্য আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে মানে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰি অল নটিফিকেশন বেলটো ক্লিক কৰি দিব। হেপী দিৱালী মই পোৱালি কেইটাক কৈছো মানে আৰু এতিয়া লগতে আপোনালোকক মই কেনেকৈ মোৰ দিৱালীৰ এনজয়মেন্টটো কেনেকৈ কৰিলো তাকেই দেখুৱাবলৈ চেষ্টা কৰিছো। চাওক প্ৰথমতে বাইহঁতৰ ঘৰত এনেকৈ লাইট ফিটিং কৰি হেতু সময়তে বাই মাতিলে নহয়, ঐ কেক খাহি আ বুলি একদম দৌৰ মাৰি কেক খাবলৈ গলুৱে আৰু লগা লগ ওয়াও বহুত দেৰি মূৰত এতিয়া তাৰমানে বায়ে কেক বনাইছিলে। কেক বনোৱাৰ পিছত এতিয়া 5টা কেক বনাইছিলে। সেই 5টা কেক বনোৱাৰ পিছত এতিয়া খাব পাইছো। মজা আছে। যদি আপোনালোকে নহয় কেক বনাবলৈ বিচাৰে অৰ্ডাৰ দিবলৈ তেন্তে কমেন্টত লিখি জনাব। কন্টাক্ট নাম্বাৰ মই দিম আৰু ঠাইডোখৰ নাম হৈছে দুলিয়াজান গেছ কোম্পানী। আপোনালোকৰ যদি আপোনালোকক তাৰমানে অৰ্ডাৰ দিবলৈ মন তলত তাৰমানে কমেন্টত লিখিব যে মই অৰ্ডাৰ দিব বিচাৰিছো বুলি, তেতিয়া মই আপোনালোকক ৰিপ্লাই দিম নিশ্চয় আৰু লগতে কন্টাক্ট নাম্বাৰৰ লগত আপোনালোকক যোগাযোগ কৰোৱাই দিম। আৰু দুলিয়াজান গেছ কোম্পানীৰ ভিতৰত মানে তেওঁৰ বায়ৰ ৰুম আছে, তাৰ পৰা তাৰমানে আপোনালোকক বনাই পিনে অৰ্ডাৰটো দিম। মজা লাগিছে। মোৰতো কেক খোৱা হৈ গ'ল। এতিয়া কেক খাই লৈ এতিয়া পূজা চাবলৈ যাব লাগিব নহয়। পূজা চাবলৈ কাৰণে আমি আহিলোঁ কালীবাৰী মন্দিৰত, দুলিয়াজান কালীবাৰী মন্দিৰ। তাত আমি অলপ পূজা চূজা কৰিলোঁ কালী মন্দিৰত। পূজা কৰি শেষ হোৱাৰ পিছত ঘৰলৈ যাওঁ বুলি ভাবিছিলোঁ, আকৌ ভিনিটি কথা পাতিলে আৰু এটা ঠাই আছে, সেই ঠাইত গৈ পূজা কৰি লওঁ, তাৰপিছতে ডাইৰেক্ট ঘৰলৈ যাম। আকাশী ভণ্টি উৰি গৈ আছে। আপোনালোকে চাওকচোন কেনেকুৱা ধৰণে কোনে কোনে উৰি আছে কমেণ্টত জনাবচোন মোক। ধুনীয়াকৈ গৈছে।